Hello friends, welcome to Aspirant Assam. আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আমি অনুশীলনী 12.2 যোগ কৰা অৰ্থাৎ 2 নম্বৰটো। ইয়াত 2 নম্বৰত আছে 1 3x² minus 2x² plus 7x² and 2x²। এতিয়া কি আছে 3x² plus minus 2x² plus 7x² plus 2x²y তাৰ পিছত 3x² এটো প্লাস আৰু মাইনাস মিলি কি হ'ব minus 2x² plus 7x² plus 2x² এতিয়া এইবিলাক কি সব এটা সদৃশ পদ হয় এই সদৃশ পদসমূহ যোগ কৰাত আমি ডাইৰেক্ট যোগ কৰি দিব পাৰো 3x² আছে 3টা x² 7টা x² মিলি 10টা x² হ'ল plus 2 কেইটা হ'ল 12x² আৰু minus 2x²y এতে 12 পৰা 2 গলে কিমান 10x²y ইয়াৰ আনসাৰটো কি হ'ব 10x²y নেক্সট 2 নম্বৰটোত কি আছে x plus xy তাৰ পিছত আছে 3xy plus x তাৰ পিছত আছে x minus 1 এতিয়া আমি এই কমা কেইটাৰ ঠাইত আমি প্লাস দিব লাগিব যেহেতু আমাক যোগ কৰিব দিছে x plus xy plus 3xy plus x তাৰপিছত এটো কমা আছে আকৌ কমাৰ ঠাইত প্লাস দিম আমি plus x minus 1 এটা কি আছে সদৃশ পদ কেইটা আমি একেলগ কৰিম এটো সদৃশ পদ আৰু এটো সদৃশ পদ x x x কেইটা x হ'ব তিনিটা x হ'ব 3x তাৰ পিছত plus xy এটো xy আৰু এটো তিনিটা xy আছে মিলি কিমান হ'ব 4টা xy 4xy তাৰ পিছত কিমান minus 1 ইয়াৰ আনসাৰটো হ'ব 3x plus 4xy minus 1 নেক্সট কি আছে 3 নম্বৰটোত এইকেইটা আছে এনেকে পদ কেইটা দিয়া আছে ইয়াৰ আমি কমা বিলাকৰ ঠাইত প্লাস দিলম 2x² plus 3xy plus y² এটো কমাটোৰ ঠাইত প্লাস তাৰপিছত মাইনাস আছে কাৰণ আমি ব্ৰেকেটত দিম এটো minus 3x² plus 5xy plus 2y² আৰু কমা আছে কমাটোৰ ঠাইত আমি প্লাস দিম x² minus 8xy minus 3y² এতিয়া কি কৰিম 2x² plus 3xy plus y² এটো প্লাস আৰু মাইনাস কি হ'ব minus 3x² তাৰপিছত আকৌ সেম থাকিব 5xy plus 2y² plus x² minus 8xy minus 3y² এতিয়া একেলগ কৰিম সদৃশ পদ কেইটা এটো x² 2x² তাৰ পিছত আছে minus 3x² আৰু x² থাকা কোড আছে এটো এটা x² আছে plus x² নেক্সট কি কৰিম এইটো plus 3xy তাৰ পিছত xy কোড আছে এইটো xy আছে plus 5xy তাৰ পিছত আৰু xy কোড আছে ইয়াতে আছে minus 8xy তাৰ পিছত আছে y² plus y² এটো plus 2y² আৰু কি বাকি ৰল তাৰ পিছত এইটো minus 3y minus y অকল y থাকা আৰু কত নাই অকল এটো আছে তাৰ পিছত কি হ'ব এইটো 2x² plus x² কিমান হল 3x² আৰু এটো minus 3x² তাৰ পিছত 3xy plus 5xy মিলি কিমান হ'ব 5 আৰু 3 8 8xy আৰু ইফালে কি হ'ব minus 8xy তাৰ পিছত এটো y² plus 2y² মিলি কেনে কিমান হ'ব 3y² minus 3y sorry এটো y² আছিল এটো y² হ'ব এটো y² হ'ব মোৰ ভুল হৈছে এটো কি হ'ব 3 plus 3y² আৰু এটো minus 3y² এটা সব ক্যান্সেল যাব plus x minus x² এটো ক্যান্সেল তাৰপিছত এটো ক্যান্সেল যাব এটো যাব গতিকে ইয়াৰ আনসাৰ কি হ'ব 0 এটো কি আছে 3x plus 4y কমাৰ ঠাইত আমি প্লাস দিম তাৰপিছত এটো মাইনাস আছে কাৰণে ব্ৰেকেট দি পানে 7x দিম তাৰপিছত plus 5y plus 2 কমাৰ ঠাইত আকৌ প্লাস তাৰপিছত 2x plus 5xy plus 7 এতিয়া x থাকা কেইটা একেলগ কৰিম 3x তাৰপিছত এটো প্লাস মাইনাস কি হ'ব minus 7x তাৰপিছত আৰু plus 2x নেক্সট কি আহিব 4y
প্লাছ 4y আৰু কি আছে y থকা এইটোত আছে 5y আৰু y থকা নাই তাৰপিছত আহিল কি এইকেইটা হৈ গ'ল এইটো হৈ গ'ল তাৰপিছত আহিল +2 আৰু একেলগে কি আছে +7 ধ্ৰুৱক তাৰপিছত আছে 5xy এইটোৰ এনসাৰ কি হ'ব 3x আৰু 2x মিলি কিমান হ'ব 5x 5x - 7x তাৰপিছত প্লাছ y মিলি কিমান হ'ব 5 আৰু 4 9y প্লাছ 7 আৰু 2 9 প্লাছ 5xy এইটো কি হ'ব +5 - 7 ইয়াত ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ গতিকে 7 ৰ পৰা 5 গ'লে 2 আৰু ডাঙৰটোৰ আগত যি চিন থাকে সেইটো দিব লাগিব ইয়াত -2x প্লাছ 9y প্লাছ 5xy প্লাছ 9 ইয়াৰ এনসাৰ এইটো এবাৰ 3 নম্বৰটোত আহিছো 3 নম্বৰত কি আছে বিয়োগ কৰা 5x² y ৰ পৰা -7x² y এতিয়া কি হ'ব 5x² y ৰ পৰা মানে বিয়োগ তাৰপিছত বিয়োগ কিমান -7x² y এইটো বেকেট দিব লাগিব এতিয়া 5x² y মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব তাৰপিছত 7x² y এইটো লগ কৰিলে কি হ'ব 7 + 5 12x² y এইটো এনসাৰ এইটো নম্বৰটো আছে 7xy ৰ পৰা 2xy 7xy টো লিখি ললো তাৰপিছত ৰ পৰা মানে বিয়োগ এইটোৰ পৰা 2xy বিয়োগ কৰিব লাগে এটা 7 ৰ 7xy - 2xy এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান 7 ৰ পৰা 2 গ'লে 5xy একদম সহজ